উদ্যন্ত ডাম্পাৰ চালকৰ নিয়ন্ত্ৰণহীন গাড়ী চালনাৰ বাবে শনিবাৰে দুপৰীয়া এজন নিৰীসহায় অকাল মৰ্মান্তিক মৃত্যুক সাৱটি ল'ব লগা হয়। ঘটনাৰ বিৱৰণী অনুসৰি ঢকুৱাখানাৰ ঘিলামৰা ৰাজ্যিক ঘাইপথৰ পৰা লাওকোট গোবিন্দপুৰ অভিমুখে ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত শিঙীয়া গাঁৱৰ নিৰ্জু চহা মীনকান্ত শইকীয়া ওৰফে মাটিয়া নামৰ ৪৫ বছৰীয়া লোকজনে চাইকেল চলাই গৈ আছিল। এনেতে একে পথাৰে আৰু একে দিশেৰে AS01 PC9970 নম্বৰ এখন ডাম্পাৰে তীব্ৰ বেগত গৈ চাইকেল আৰোহীগৰাকীক খুন্দিয়াই পেলাই পৰৱৰ্তী সময়ত কিছু দূৰ চুচুৰাই নিয়ে। ফলত পথচাৰী শইকীয়াৰ সোঁফালৰ ভৰিখন সম্পূৰ্ণৰূপে ছিগি মুমূৰ্ষ অৱস্থাত পথৰ ওপৰত পৰি ৰয়। পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে আহত ব্যক্তিজনক উদ্ধাৰ কৰি 108 সেৱাক অৱগত কৰে আৰু চিকিৎসালয়লৈ লৈ যোৱাৰ ব্যৱস্থা কৰে। ইয়াৰ উপৰি ঘিলামৰা আৰক্ষীক ঘটনা সন্দৰ্ভত খবৰ দিয়ে যদিও ঘটনা সংঘটিত কৰা উদ্যন্ত চালকজনে ডাম্পাৰখন তীব্ৰ বেগত চলাই পলাবলৈ চেষ্টা কৰে। আৰক্ষীয়ে এই সন্দৰ্ভত অভিযান চলাই ডাম্পাৰখন জব্দ কৰিবলৈ সক্ষম হয়। ইপিনে মুমূৰ্ষ অৱস্থাত পৰি ৰোৱা চাইকেল আৰোহী শইকীয়াক 10 মৃত্যুঞ্জয় সেৱাৰ জৰিয়তে ঘিলামৰা সামূহিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। খেতি খোলা কৰি জীৱন নিৰ্বাহ কৰা খাটি খোৱা দৰিদ্ৰ পৰিয়ালটোৰ উপাৰ্জনকাৰী নিৰীহ ব্যক্তিজনৰ এনে অকাল বিয়োগত সমগ্ৰ অঞ্চলটোতে এতিয়া শোকৰ ছাপ পৰিছে। ৰাইজে উন্মুক্ত চালকজনৰ দৃষ্টান্তমূলক শাস্তি বিহাৰ লগতে মৃতকৰ পৰিয়ালত উপযুক্ত ক্ষতিপূৰণ প্ৰদানৰ দাবী জনাইছে। সঁচাকৈ খবৰটো শুনি খুবেই বেছি দুখ লাগিল। আমাৰ এই ভিডিঅ'টিৰ জৰিয়তেও মৃত ব্যক্তিজনৰ বিদেশী আত্মাই যাতে চিৰশান্তি লাভ কৰে তাকেই কামনা কৰিলোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিল। শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।